আমি আগৰ পাঠত ডেফিনিট আৰ্টিকুল ডিৰ বিষয়ে অলপ কথা আলোচনা কৰিছোঁ। ডেফিনিট আৰ্টিকুল ডি মাত্ৰ এটা শব্দ, কিন্তু ইংলিছ গ্ৰামাৰত ইয়াৰ ব্যৱহাৰটো বহুত বহল। সেইকাৰণে ইয়াৰ বিষয়ে আৰু বহু কথাই আলোচনা কৰিবলগীয়া আছে। তাৰ কেইটামান দিশ আমি আজি পুনৰ আলোচনাৰ বাবে হাতত লৈছোঁ। Do not put D before names of games. Cricket, not the cricket. Football, not the football. বহু ক্ষেত্ৰত দেখা যায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে গেমৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ কৰে। যেনে উই আৰ গুড এট দ্য ফুটবল, ইণ্ডিয়া ইজ গুড এট দ্য ক্ৰিকেট, উই প্লে দ্য হকী। কিন্তু গেমৰ আগত ডি আৰ্টিকুল ব্যৱহাৰ কৰা নহয়। D is not used before the name of a country. দেশৰ নামৰ আগত ডি ব্যৱহাৰ কৰা নহয়। যেনে ডি ইণ্ডিয়া, it is wrong. ডি ইটালী, ফ্রান্স, কিন্তু সৰু সৰু সমষ্টি লগ হৈ যদি এখন দেশ গঠন কৰা হয় তেতিয়াহ'লে তাৰ আগতো ডি ব্যৱহাৰ কৰা যাব। যেনে দ্য ইউনাইটেড কিংডম ইজ দ্য মোষ্ট পাৱাৰফুল নেশ্যন ইন দ্য ৱৰ্ল্ড। The United States, the United States, the United Kingdom, the USSR, এই ধৰণৰ দেশৰ আগত ডি ব্যৱহাৰ কৰা যাব। ডি ব্যৱহাৰৰ অন্য এটা দিশ হ'ল বিফৰ দ্য নেমছ অফ ৰোড। ইংলিছ গ্ৰামাৰে কৈছে বিফৰ দ্য নেমছ অফ ৰোড উই কেন ইউজ দ্য ডি অৰ অমিট ইট। এইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ, নকৰিব পাৰোঁ। যেনে দেয়াৰ আৰ মেনি large shops in GS Road, or in DGS Road. দুটাই শুদ্ধ। ইয়াত আমি ব্যৱহাৰ কৰিব পাৰোঁ, নকৰিব পাৰোঁ। এই ক্ষেত্ৰত কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ বিষয় হ'ল যদিহে এই ৰোডটো স্মল লেটাৰেদি হয়। ৰোড, দেয়াৰ আৰ ডিফাৰেন্স বিটুইন দিছ ৰোড এণ্ড দিছ ৰোড। ইয়াত এটা পাৰ্থক্য আছে। এই ৰোড হ'ল ৰাস্তাটোৰ নামৰ অংগ, ইটছ এ পাৰ্ট অফ দ্য নেম অফ দ্য ৰোড। আৰু এই ৰোড হ'ল
এটা ডেষ্টিনেশ্যন, এটা লক্ষ্যস্থানলৈ যোৱা এটা বিশেষ ৰোড। ৰোডটোৰ নাম নাই, কিন্তু এই ৰোডে এটা নিৰ্দিষ্ট লক্ষ্যলৈ লৈ যাব। এটা আছিল নামৰ অংক আৰু এটা আছিল লক্ষ্যস্থানলৈ যোৱা নাম নোহোৱা, আমি ৰাস্তাটোৰ নাম নোকোৱাকৈ কোৱা লক্ষ্যস্থানলৈ যোৱা এই ৰাস্তাটো। যেনে ধৰা আমি গুৱাহাটীৰ পৰা আহি আছোঁ, আমি শুৱালকুছি যাম। গুৱাহাটীৰ পৰা উত্তৰ ফালে আহি আছোঁ, আমি শুৱালকুছি যাম। তেতিয়া আমি কি কৰিম? টেক দ্য হাজো ৰোড। তেজপুৰলৈ যাম, তেতিয়া কি কৰিম? টেক দ্য বাইহাটা ৰোড। ইয়াত এই বাইহাটা ৰোড, এই হাজো ৰোড, এইবিলাক কি হ'ল? ৰাস্তাটোৰ নাম নহয়, কিন্তু ইয়ে সেই হাজোলৈ যোৱা ৰাস্তাটো বা বাইহাটা চাৰিআলিলৈ যোৱা ৰাস্তাটো বুজাইছে। এই ক্ষেত্ৰত কিন্তু ডি ব্যৱহাৰ কৰিব লাগিব। দেশৰ নাগৰিকসকলক সামগ্ৰিকভাৱে বুজোৱা যিটো নাউন, সেই নাউনৰ আগত ডি ব্যৱহাৰ হ'ব। যেনে দ্য ইণ্ডিয়ানছ, দ্য চাইনিজ, দ্য বেংগলীজ। কিন্তু তেওঁলোকে কোৱা ভাষাটোৰ আগত ডি ব্যৱহাৰ নহয়। সামগ্ৰিকভাৱে মানুহখিনিক বুজোৱাৰ কাৰণে, তেওঁলোকৰ বাসিন্দাখিনিক বুজোৱাৰ কাৰণে যিটো নাউন, তাৰ আগত ডি ব্যৱহাৰ হ'ব, কিন্তু তেওঁলোকে কোৱা ভাষাটোৰ আগত ডি ব্যৱহাৰ নহ'ব। যেনে দ্য বেংগলীজ স্পীক বেংগলী, নট দি বেংগলী। The Chinese speak Chinese, not the Chinese. অন্য এটা সৰু অথচ গুৰুত্বপূৰ্ণ দিশ, যেতিয়া এই যে পাহাৰ পৰ্বতৰ একোটা শৃংখল থাকে, একোটা লাইন থাকে, যদি পাহাৰ পৰ্বতৰ একোটা শৃংখলৰ আগত ডি ব্যৱহাৰ হ'ব, যেনে দ্য হিমালয়ান, Himalayans, the Alps, আলপছ পৰ্বতমালা বা হিমালয়ান পৰ্বতমালা, ইয়াৰ আগত ডি ব্যৱহাৰ হ'ব। কিন্তু এখন পৰ্বত বা এখন পাহাৰ যদি অকলশৰীয়াকৈ এঠাইত থিয় হৈ থাকে, তাৰ আগত কিন্তু ডি ব্যৱহাৰ নহ'ব। নৈ, ৰিভাৰ, সি, ডিজাৰ্ট, ফৰেষ্ট, এইবিলাকৰ নামৰ আগত ডি ব্যৱহাৰ হ'ব। যেনে দি ব্ৰহ্মপুত্ৰ, দি আমাজন, দি ব্লেক চি, দি আৰবিয়ান চি। ব্ৰহ্মপুত্ৰ,
আমি আজিলৈ এইখিনিত সামৰণি মাৰিব খুজিছোঁ। ডি আৰ্টিকুলৰ মই আগতে কৈছোঁ যে ডি আৰ্টিকুলৰ ব্যৱহাৰটো বহু বহল। মই কেৱল সাধাৰণতে মানে ভুল হ'ব পৰা সম্ভাৱ্য কেইটামান বিষয়হে ইয়াত উপস্থাপন কৰিছোঁ। আৰু এই সম্পৰ্কত যদি কিবা প্ৰশ্ন থাকে এইখিনিৰ ওপৰত, তেতিয়াহ'লে তোমালোকে মোৰ এই হোৱাটছএপ নম্বৰটো ব্যৱহাৰ কৰিব পাৰিবা, 9435025305। ধন্যবাদ।